হেল্ল' বন্ধুসকল, বৰ্তমান বাজিছে 3টা আৰু আজি এটা আমি প্লেনিং কৰিছোঁ নতুন জেগা। বলক আমাৰ লগত আপোনালোকেও ক'ত ক'ত কি কৰোঁ আপোনালোকক সকলোকে দেখা পাব। অ'কে, ষ্টে টিউন। মোৰ লগত আছে বিকি মায়াফয় আৰু এইটো ঋতুমণি তালুকদাৰ। ঋতুমণি আমি তিনিটাই অকল আমি ৰেডি বৰ্তমান। Ladies and gentlemen, so now we are at Bahara Chariali. চাহ খাব মন গৈছে। এতিয়া আপোনাৰ বাজিছে 6টা আৰু 3:30 বজাতে গুৱাহাটীৰ পৰা ওলাইছিলোঁ আমি লখৰাৰ পৰা আৰু পাইছোঁ এতিয়া ওদালগুৰি ক্ৰছ কৰিছোঁ আমি। গতিকে বাকীবোৰ আপোনালোকে চাই থাকক। कुछ कहना है आपको? नहीं, बस खाना है। आपको कुछ कहना है? Yes, মই ফটো এডিট কৰি আছো, ইনষ্টেন্টলি দিব লাগে, ইনষ্টাগ্ৰামত দেখাত ভাল হ'ব লাগে না। সো ক'ত উঠিলা তুমি? এই ইয়াতে জাষ্ট পথাৰত। ওকে, তুমি কি খাম মানে? আচ্ছা, আৰু পুৰি কেনেকৈ খায়? পুৰিটো মই এনেকৈ খাওঁ। হ'ব দে বাপ্পা, এই গাড়ী চলাই দিছি তই। চ' বহুত দূৰ আহি 3 ঘণ্টামানতে আহিছোঁ। 200 কিলোমিটাৰ হৈছে, বেছি আনে। 200 কিলোমিটাৰ বেছি নহয় 200 কিলোমিটাৰ 3 ঘণ্টাত পাইছোঁ। আৰু পাই ভোক লগাৰ কাৰণে পুৰি খাইছোঁ। ৰাতিপুৱা বেলেগ দোকান খোলা নাছিল এইখন, আৰু চব্জিটো টেষ্টি কিন্তু বঢ়িয়া আছে ন। টেষ্টি আজি ভাল লাগে। ভাল চাহ খাইছোঁ, চাহো টেষ্টি, পুৰি খাইছোঁ, পুৰিও টেষ্টি, ভাতটোও টেষ্টি পালে ভাল আছিল। ইয়াতে ইমান ধুনীয়া, এইখিনি আপোনাৰ আমি একো গৈয়ে পোৱা নাই এতিয়ালৈকে। চ' ইয়াতে ইমান ধুনীয়া, আৰু যিখিনি জেগা আছে এইখিনিত যাই পাই বা কেনেকুৱা বা হ'ব, মইতো বহুত এক্সাইটেড, বহুতে এক্সাইটেড। চ' এতিয়া আমি পাইছোঁ, ক'ত পাইছোঁ, এইটো জেগাটোৰ নাম কি? বালেমুৰ। ভৈৰৱকুণ্ড পাৰ হৈ বালেমুৰ নামৰ এটা জেগা, আৰু সেই জেগাটো পাইছোঁ। জেগাটো ইমান ধুনীয়া আপোনাৰ। পানী চানী চাব বিচাৰিছে ন? ৰ'ব, মই কৰি আছোঁ কেমেৰাটো। গাইজ, মই এটা কথা কওঁ, মই আপোনাৰ যেতিয়া মানে স্কুলত পঢ়ি আছিলোঁ তেতিয়া মই এখন জোঙা পাহাৰ আঁকিছিলোঁ হা। তেতিয়া মানে মোৰ লগৰবোৰ বা মেমে কৈছিলে যে জোঙা পাহাৰ নাথাকে, পাহাৰটো থাকে এনেকৈ থাকে, ঠিক আছে, জোঙা পাহাৰ নাথাকে। চ' মই জোঙা পাহাৰ আপোনালোকক দেখাই আছোঁ, চাব আপোনালোকে। জোঙা পাহাৰ হয়, এনেকৈ ছেম মই পাহাৰ আঁকিছিলোঁ ছবিত, কিন্তু মোক মেমহঁতে কৈছিলে এনেকুৱা পাহাৰ নাথাকে। সিহঁতক ইয়াতে লৈ আনিম মই, আৰু সিহঁতক দেখাম ইয়াতে যে জোঙা পাহাৰো থাকে। বাকী ভিউটো আপোনালোকে চাব পাৰে। হেই গাইজ, এতিয়া ক'ত পাইছোঁ নাজানো, আমি পাহাৰ উঠি আছোঁ কাৰণে মাউণ্টেইন ডিউ লৈছোঁ। ডৰকে আগে জিত হে, আৰু লেইছ খালাকটাং। সেই নকবি জেগাটো, ইটস খালাকটাং। নকবি জেগাটো, চিক্ৰেট। আৰে খালাকটাং হয়। খালাকটাং ক'ৰবাত আছে আৰু খালাকটাঙৰ পৰা আৰু বহুত জেগা যাব পাৰি ন। डरके आगे जीत है, जीत है लेकिन इसका पेट है डर के आगे। इसका पेट पहले प्रमोशन के लिए कोई पैसा वैसा नहीं मिल रहा है, मैं ऐसे ही कर रही हूँ, ठीक है। माउंटेन व्यू मुझे 10 रुपया गूगल पे कर देना, मैं प्रमोट कर रही हूँ आपके वो क्या ब्रांड को। গাইছ, আমি এতিয়া আকাশৰ ওপৰত আছোঁ।
মই ইন্ট্রোতে দেখেন বরুণ চাওক আপুনি এইফালে চাওক এইফালে পাহাৰখিনি দেখা পায় এইফালে পাহাৰ দেখা নাপায় কিবা ক'বা বরুণ দেৱৰ যাব মন নাই এতিয়া গুৱাহাটী বৰুণ দেৱে গুৱাহাটী নাযায় আৰু ইন্দ্ৰদেৱ কিবা ক'ব কেতিয়াও নাযাওঁ এইটো কৈ দিলো আৰু মই গাইস মেপ চেপ একো চলা নাই যাই আছো ৰাস্তাই য'ত লৈ যাই আছে একো মেপ চলা নাই ইয়াত মানে এয়াৰটেল জিঅ' বিএছএনএল যিকোনো এই ৰাস্তাটোত একো কাম নকৰে নেট চ' অফলাইন মেপ ডাউনলোড কৰিব লাগিছিল আমি বাট আমাৰ বিশ্বাসে হোৱা নাই আমি বাইক লৈ ইমান দূৰলৈকে আহিছো ইমান দূৰ বিশ্বাস হৈছে তোৰ নাই হোৱা না মই নিজৰ বাইক লৈ যাম বিশ্বাসে হোৱা নাই ইমান দূৰ पिछवाड़ा तो गया वो अलग बात है नहीं निकला मुझे सही चलो अभी लिटरली मेरे को लग ही नहीं रहा कि मैं इंडिया में हूँ कहीं पे यार वो भी घर के इतने पास वहाँ कसम यार ये तो कुछ भी नहीं आगे जो हमने देखा मतलब हमने वीडियो नहीं किया उसमें फोटो नहीं खींचा लेकिन आगे जो मिला था यार कैमरा एक्सप्लेन द व्यू जो आंखों से दिख रहा है ना वो कैमरा एक्सप्लेन नहीं कर सकता यार क्या औसम लग रहा है আমাৰ আহি গ'ল খানা চাওমিন ইউ ভেজ হয় we need to go back home from here ओके सो ये है ये भी वेज है ये वेज है ये चटनी है चिकन नहीं है ये भी वेज है ये भी वेज है सब हम लोग वेज ही है और अभी हम लोग क्या खाएंगे चाउमीन खाएंगे चाउमीन और ये जो अभी बोल रहा था ना जो बकचोदी बोल रहा था वो झूठ बोल रहा था ऐसा कुछ भी होने वाला नहीं है सो गाइज बर्तमान आमी पालो दिराং और दिराঙত जेहेतु पालो तार कारणे आमी बर्तमान जेतु इभिनिंगो हल और इतिया राति हल जेहेतु राइड करिब आमी नोवारिम सो तार कारणे आमी एटा रूम बुक करिलो दिराঙত और आमी दिराঙত जेहेतु रूम बुक करिलो रूमটো আপোনাৰ 1800 আছিলে বাট আপোনাৰ একজন দাদাই ৰেফাৰ কৰাৰ কাৰণে আপোনাৰ 1500 তে আমি পালো रूमটো দেখিবলৈ খুবেই ধুনিয়া होप আপোনালোকৰ ভাল লাগিব কিন্তু रूमটো যিখিনি আপোনাৰ মানে আমাৰ কাপোৰবোৰ জানে ন লৰা দুটা আছিলে মানে মোৰ লগৰ ঋতু আৰু বিকি সো হিহতে এনেকৈ থৈ ফেলে ইহতে গাড়ীখন অলপ কিবা প্ৰবলেম দিছে গাড়ীখন গ্যাৰেজত লৈ গৈছে সো মই আপোনালোকক रूमটো দেখাই আছো ওকে चप्पल रिव्यू होता है ना क्रिटिकल होता है सबका पास होने में इजी होता है আপোনাৰ ডাঙৰ বিছনাখন আৰু এই বিছনাখন আপোনাৰ বিকি আৰু ঋতু থাকিব বহুত খুবেই ধুনিয়া ধুনিয়াকৈ সিজিল আছে বস্তুখিনি মানে ৰুমটো আগতে সিজিলে আছিল অবভিয়াছলি বিকি আৰু ঋতু আহি ফেলে সব খতম কৰি দিছে আৰু এইটো সব ক্লিনে আছে সাফা আছে ৰুমটো বহুত ধুনিয়া তাৰপিছত এখন সৰু বিছনা এইফালে থাকিম মই ইয়াৰ পৰা যেটো ভিউ হয় এইটো আপোনালোকে চাব পাৰে দিৰাঙৰ ভিউ সো এইটো ভিউ এই তাৰে দিৰাঙৰ গেটখন এখন আপোনালোকে চাগে ভালকৈ দেখা নাপাব মোৰ কেমেৰাটো খুবেই বেয়া সো সেইটো টিভি যেটো কোনো নাচাই আৰু এইটো ওয়াশৰুম যেটো ক্লিনে আছে পারফেক্ট গ্ৰিজাৰ বগেৰা আছে আৰু এইটো আপোনাৰ বাহিৰৰ বেলকনিটো চাব নেকি এইটো মই আৰু এইটো মই আপোনাৰ আইনা হয় সো আৰু বাহিৰৰ বেলকনিটো চাই যদি মই লৈ যাওঁ নুখুলে এইখন সো বেলকনিটো বহুত ধুনিয়া আপোনাৰ এনেকৈ ফুলেৰে ধুনীয়াকৈ সজাই থৈ দিছে আৰু এইখন আপোনাৰ ৰাস্তাটো আপোনাৰ মেইন গেটখন দেখা পায় ওকে সো আপোনাৰ ফুলেৰে ধুনীয়াকৈ সজাই থৈ দিছে ভাল লাগিছে আৰু এইটো লজটো য'ত আমি বৰ্তমান ষ্টে কৰি আছোঁ আৰু মই ভিডিওটো দীঘলীয়া হোৱাৰ বাবে ইয়াতে সামৰণি মাৰিলোঁ নেক্সট পাৰ্টটো আহি আছে ওকে বাই